মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি বৃত্ত সম্বন্ধীয় কালি অধ্যায়ৰ চতুৰ্থ খণ্ডলৈ আহিছোঁ। ইয়াত আমি এক্সাৰচাইজ 12.3ৰ মেথছবিলাক আলোচনা কৰিম, তোমালোকে চাই যাবা। আমি পোনপ্ৰথমতে কুৱেশ্যন নম্বৰ 1লৈ আহিছোঁ। ইয়াতে আচ্ছাদিত অংশৰ কালি উলিয়াব দিছে। আচ্ছাদিত অংশ মানে ৰং কৰা অংশখিনি কিতাপত কুৱেশ্যনবিলাক চালে দেখা পাবা। তাতে পি কিউ ইকুৱেল টু 24 চেণ্টিমিটাৰ দিয়া আছে আৰু পি আৰ ইকুৱেল টু 7 চেণ্টিমিটাৰ। ইয়াত আমি আচ্ছাদিত অংশৰ কালি উলিওৱাৰ কাৰণে আমি ইয়াতে এই অৰ্ধবৃত্তৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো মাইনাছ কৰিম। গতিকে এই অৰ্ধবৃত্তৰ কালি উলিওৱাৰ কাৰণে আমি ব্যাসাৰ্ধ উলিয়াব লাগিব। গতিকে পোনপ্ৰথমতে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। ইয়াত এংগল পি হ'ব 90 ডিগ্ৰী। ট্ৰাইংগল আৰ পি কিউত এংগল পি ইকুৱেল টু 90 ডিগ্ৰী। কাৰণ এইটো 180 ডিগ্ৰী কোণ, গতিকে আমি জানো কেন্দ্ৰস্থ কোণৰ মাপ বৃত্তস্থ কোণৰ মাপত দুগুণ হয়। এইটো 180 হ'লে এইটো 90 হ'ব। গতিকে এংগল পি ইকুৱেল টু 90 ডিগ্ৰী লিখিছোঁ। পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি হ'ব? কিউ আৰ স্কুৱেৰ ইকুৱেল টু পি কিউ স্কুৱেৰ প্লাছ পি আৰ স্কুৱেৰ। তো পি কিউ স্কুৱেৰ 24 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ 576 প্লাছ 49। গতিকে কিউ আৰ ইকুৱেল টু কিমান হ'ব? √625 ইকুৱেল টু 25 চেণ্টিমিটাৰ। ইয়াতে কিউ আৰৰ মান 25 চেণ্টিমিটাৰ, অৰ্থাৎ এইডাল হ'ল এই বৃত্তটোৰ ব্যাস। এতিয়া ব্যাসাৰ্ধ R equal to 25/2 চেণ্টিমিটাৰ। এতিয়া অৰ্ধবৃত্তৰ কালি হাফ পাই R স্কুৱেৰ, হাফ ইনটু 22/7, ৰেডিয়াছ কিমান আছে? 25/2 ইনটু 25/2। 2 কেঞ্চেল যাব, 11 হ'ব। 11 ইনটু 25 ইনটু 25, 7 ইনটু 2 ইনটু 2 ইকুৱেল টু আমাৰ হ'ব 6875/28 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে আমি অৰ্ধবৃত্তৰ কালি পালোঁ। এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াম। কালি ট্ৰাইংগল আৰ পি কিউ ইকুৱেল টু হাফ ইনটু আৰ পি ইনটু কিউ পি, হাফ ইনটু 7 ইনটু 24 12। গতিকে 12 ইনটু 7 84 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে আমি অৰ্ধবৃত্তৰ কালি পালোঁ, এই ত্ৰিভুজৰ কালি পালোঁ। এতিয়া অৰ্ধবৃত্তৰ কালিৰ পৰা ত্ৰিভুজৰ কালি মাইনাছ কৰিলে আমি আচ্ছাদিত অঞ্চলৰ কালি পাম। Therefore, আচ্ছাদিত অঞ্চলৰ কালি ইকুৱেল টু অৰ্ধবৃত্তৰ কালি মাইনাছ কালি ট্ৰাইংগল আৰ পি কিউ।
equal to 6875 by 28 minus 84 centimeter square equal to 4523 by 28 centimeter square. এবাৰ কুৱেশ্যন নম্বৰ 2 ইয়াতে আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব দিছে এটা ও কেন্দ্ৰযুক্ত ঐকিকেন্দ্ৰিক বৃত্ত আছে দুটা ব্যাসাৰ্ধ দিয়া আছে 7 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ গতিকে আমি লিখি লওঁ R1 equal to 7 সেন্টিমিটাৰ R2 equal to 40 সেন্টিমিটাৰ আৰু থিটা আমাক দিয়া আছে 40 ডিগ্ৰী এতিয়া আচ্ছাদিত অঞ্চলৰ কালি equal to কি হ'ব theta by 360 into pi minus R2 square minus R1 square গতিকে 40 by 360 into pi মান 22 by 7 এটো 14 square minus 7 square এটো a square minus b square formula 14 plus 7 14 minus 7 0 0 cancel যাব 4 এর 36 9 গটিকে 1 by 9 into 22 by 7 into 21 into 7 7 7 cancel যাব গটিকে এইটো 22 into 21 by 9 এটো আমি 3 রে কাটি দিও 3 7 3 3 গটিকে 154 by 3 সেন্টিমিটার স্কয়ার ইয়াতে আচ্ছাদিত অঞ্চলৰ কালি হ'ব 154 by 3 সেন্টিমিটার স্কয়ার এবাৰ কোৱেশ্চন নম্বৰ 3 লৈ আহিছো আমি ইয়াতো আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব দিছে এইখিনি আচ্ছাদিত অঞ্চলৰ কালি গটিকে এই আচ্ছাদিত অঞ্চলৰ কালি উলিওৱাৰ কাৰণে আমি এই বৰ্গৰ কালিৰ ABCD বৰ্গৰ কালিৰ পৰা এই অৰ্ধবৃত্ত দুটাৰ কালি মাইনাস কৰিম কোৱেশ্চনটোত দিছে যে 14 সেন্টিমিটাৰ বাহুৰ বৰ্গ গটিকে বৰ্গ ABCD ৰ কালি ইকুৱেল টু কিমান হ'ব 14 স্কয়াৰ ইকুৱেল টু 196 সেন্টিমিটাৰ স্কয়াৰ কাৰণ বৰ্গৰ কালিৰ সূত্ৰ হৈছে বাহু স্কয়াৰ এতিয়া ইয়াতে দুটা অৰ্ধবৃত্ত আছে গটিকে আমি ব্যাসাৰ্ধটো উলিয়াই লওঁ ব্যাসাৰ্ধ R ইকুৱেল টু এডাল 14 সেন্টিমিটার ইয়ার আধা 14 by 2 equal to 7 সেন্টিমিটার এতিয়া দুটা অৰ্ধবৃত্তৰ কালি যেহেতু দুটা অৰ্ধবৃত্ত আছে আগৰ এটা 2 লিখিম অৰ্ধবৃত্তৰ কালিৰ সূত্ৰ হাফ পাই r স্কয়াৰ 2 2 ক্যান্সেল যাব 22 by 7 R হৈছে 7 গটিকে দুটা 7 7 7 ক্যান্সেল যাব 154 সেন্টিমিটার স্কয়ার গটিকে বৰ্গৰ কালিৰ পৰা আমি অৰ্ধবৃত্তৰ দুটাৰ কালি মাইনাস কৰি দিও therefore আচ্ছাদিত অঞ্চলৰ কালি ইকুৱেল টু 196 minus 154 সেন্টিমিটার স্কয়ার 42 সেন্টিমিটার স্কয়ার
এবাৰ কুৱেশ্যন নম্বৰ 4 আমাক এই অংশটোৰ আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব দিছে ইয়াতে গোটেইখিনিতে ৰং কৰা আছে গতিকে ইয়াতে গোটেইখিনি আচ্ছাদিত অঞ্চল এই আচ্ছাদিত অঞ্চলৰ কালি উলিওৱাৰ কাৰণে ইয়াতে তিনিটা অংশ আছে এইটো এটা ত্ৰিভুজ দিয়াই আছে সমবাহু ত্ৰিভুজ গতিকে প্ৰথমতে আমি সমবাহু ত্ৰিভুজ ABCৰ কালি OAB সমবাহু ত্ৰিভুজৰ কালি উলিয়াম তাৰপিছত এই বৃত্তৰ কালি উলিয়াব লাগিব আৰু ইয়াতে দেখা যায় যেতিয়া আমি এই বৃত্তটোৰ কালি উলিয়াও আৰু সমবাহু ত্ৰিভুজৰ কালি উলিয়াও এই অংশটো দুবাৰ আহে গতিকে এবাৰ মাইনাছ কৰিম এইটো হ'ব বৃত্ত কলা গতিকে ইয়াতে হ'ব আচ্ছাদিত অঞ্চলৰ কালি ইকুৱেল টু 12 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ OABৰ কালি প্লাছ বৃত্তৰ কালি বৃত্তৰ ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কালি মাইনাছ এইটো এই বৃত্তকলাৰ কালি গতিকে বৃত্তকলাৰ কালি হ'ব বৃত্তকলাৰ কালি ইয়াত থিটা হ'ব 60 ডিগ্ৰী যেহেতু এইটো এটা সমবাহু ত্ৰিভুজ ইকুৱেল সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা √3/4 ইনটু বাহু স্কোয়াৰ প্লাছ বৃত্তৰ কালি পাই ইনটু r স্কোয়াৰ মাইনাছ বৃত্তকলাৰ কালি θ/360 ইনটু পাই r স্কোয়াৰ গতিকে √3/4 বাহু কিমান আছে 12 স্কোয়াৰ প্লাছ পাইৰ মান পায়ে থাকক 22 ইনটু ৰেডিয়াছ 6 স্কোয়াৰ মাইনাছ থিটা 60 ডিগ্ৰী বাই 360 ইনটু পাই ইনটু 6 স্কোয়াৰ so √3/4 into 12 square 144 plus 6 square 36 pi minus এটা 0 0 cancel যাব 6 6 6 হ'ব ইয়াতে দুটা 6 আছে এটা 6 cancel যাব এটা 6 ৰব 6 pi equal to 2 72 আকৌ যাব 36 গতিকে 36 √3 প্লাছ ইয়াৰ পৰা এটো মাইনাছ হলে 30 পাই সেন্টিমিটাৰ স্কয়াৰ পাইৰ মান 22/7 36 √3 plus 30 into 22/7 660 এবাৰ কুৱেশ্যন নম্বৰ 5 ইয়াতে আমাক দিছে যে 4 সেন্টিমিটাৰ বাহুৰ বৰ্গক্ষেত্ৰৰ এটো এটা বৰ্গক্ষেত্ৰ 4 সেন্টিমিটাৰ 42 সাইড 4 সেন্টিমিটাৰ আৰু ইয়াতে প্ৰতিটো চুকৰ পৰা
1 সেণ্টিমিটাৰৰ ব্যাসাৰ্ধৰ এটা চোক কাটি লৈছে, লগতে মাজত এটা বৃত্ত আছে, বৃত্তৰ ব্যাস দিছে 2 সেণ্টিমিটাৰ, বৃত্তৰ ব্যাস আছে 2 সেণ্টিমিটাৰ। গতিকে ইয়াতো আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব লাগে। গতিকে এই বৰ্গৰ কালিৰ পৰা বৰ্গটোৰ নাম দি দিওঁ এ বি চি ডি বৰ্গৰ কালিৰ পৰা এই 4টা চুকৰ কালি আৰু বৃত্তৰ কালিটো মাইনাছ কৰিলে এনচাৰটো পাম। গতিকে প্ৰথমতে আমি এ বি চি ডি বৰ্গৰ কালি, বৰ্গৰ বাহুৰ যোগ দিয়া আছে 4 সেণ্টিমিটাৰ, কালি হ'ব 4 স্কুৱেৰ ইকুৱেল টু 16 সেণ্টিমিটাৰ স্কুৱেৰ। 4টা চুক আছে প্ৰতিটো 1 সেণ্টিমিটাৰৰ, গতিকে চাৰিটা চকৰ কালি ইকুৱেল টু 4টা চক 4 ইন্টু 1/4 পাই r স্কুৱেৰ। 4 কেঞ্চেল যাব, পাইৰ মান 22/7, ব্যাসাৰ্ধ দিয়া আছে 1 সেণ্টিমিটাৰ, গতিকে 1 ইন্টু 1 ইকুৱেল টু 22/7 সেণ্টিমিটাৰ স্কুৱেৰ। তাৰপিছত বৃত্তৰ কালি, বৃত্তৰ ব্যাস দিয়া আছে 2 সেণ্টিমিটাৰ, গতিকে বৃত্তৰ ব্যাসাৰ্ধ r ইকুৱেল টু 2/2 ইকুৱেল টু 1 সেণ্টিমিটাৰ। বৃত্তৰ কালি ইকুৱেল টু পাই r স্কুৱেৰ 22/7 ইন্টু 1 ইন্টু 1 ইকুৱেল টু 22/7 সেণ্টিমিটাৰ স্কুৱেৰ। দেয়াৰফৰ আচ্ছাদিত অঞ্চলৰ কালি ইকুৱেল টু এ বি চি ডি বৰ্গৰ কালি আমাৰ আছিল 16 মাইনাছ 4টা চুকৰ কালি আমাৰ আছিল 22/7 মাইনাছ বৃত্তৰ কালি আমাৰ আছিল 22/7 সেণ্টিমিটাৰ স্কুৱেৰ। ইকুৱেল 7 এলচিএম আহিব 112 minus 22 minus 22. 112 minus 44/7 centimeter square. 12 4 4 8 10 4 6 68/7 centimeter square. ইয়াতে আমাক দিছে যে 32 সেণ্টিমিটাৰ এখন বৃত্তীয় টেবুলৰ মাজত এ বি চি এটা সমবাহু ত্ৰিভুজ, এইটো এটা এ বি চি সমবাহু ত্ৰিভুজ থকা আছে। আমাক নক্সাটোৰ কালি উলিয়াব দিছে, এই যে ইয়াতে এইখিনি আছে এইখিনিক নক্সা বুলি কোৱা হৈছে, এই নক্সাৰ কালি উলিয়াব লাগিব। গতিকে আমি আগৰ দৰে এই বৃত্তৰ কালিৰ পৰা এই ত্ৰিভুজৰ কালিটো মাইনাছ কৰিম। ইয়াতে আমাৰ এইটো এটা সমবাহু ত্ৰিভুজ, এংগলবিলাক 60 ডিগ্ৰী দিয়াই আছে, আমি জানো 60 ডিগ্ৰী, আৰু কিন্তু ইয়াতে বৃত্তৰ কালি দিয়া নাই। ইয়াৰ কাৰণে আমি বৃত্তৰ কেন্দ্ৰলৈ বৃত্তৰ কেন্দ্ৰ O লৈ ব্যাসাৰ্ধ দুডাল টানিছোঁ, এইটো ইয়াতে জইন কৰি দিছোঁ O D, এডাল লম্ব হ'ব। আমাক দিছে বি চি 32 সেণ্টিমিটাৰ, আমি উলিয়াব লাগে ব্যাসাৰ্ধ অ বি। ইয়াত বি চি ইকুৱেল টু 32 সেণ্টিমিটাৰ। ইয়াত অ ডি লম্ব সমদ্বিখণ্ডক, গতিকে অ ডি লম্ব সমদ্বিখণ্ডক হ'লে বি ডি ইকুৱেল টু আমাৰ হ'ব 32/2 ইকুৱেল টু 16 সেণ্টিমিটাৰ।
BD ৰ মান পালোঁ 16 সেন্টিমিটাৰ। এতিয়া এইটো যেটো সমবাহু ত্ৰিভুজ এটা 60 ডিগ্ৰী হ'ব, গতিকে এইটো 120 হ'ব গোটেই এংগলটো, গতিকে এই এটা অংশ হ'ব 60 ডিগ্ৰী। এতিয়া আমাক লাগে OB, ইয়াতে BD ৰ মান হৈছে 16 সেন্টিমিটাৰ, গতিকে ট্ৰায়াঙ্গল OBD ত এংগল BOD ইকুয়াল টু 60 ডিগ্ৰী। এতিয়া আমি সাইন 60 ডিগ্ৰী, সাইন 60 ডিগ্ৰী হলে কি হ'ব, লম্ব বাই কৰ্ণ BD বাই OB। সাইন 60 ৰ ভ্যালু √3/2, BD 16, OB, গতিকে OB ইকুৱেল এবাৰ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ। ইয়াতে দিছে 32 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এখন বৃত্তীয় টেবুলৰ মাজত ABC এটা সমবাহু ত্ৰিভুজ আছে। আমি এই নক্সাটোৰ কালি উলিয়াব লাগে। ইয়াতে আমাৰ যেটো নক্সা দিয়া আছে, এই নক্সাৰ কালি উলিয়াবৰ কাৰণে এই বৃত্তৰ কালিৰ পৰা আমি ত্ৰিভুজৰ কালিটো মাইনাস কৰিম। এতিয়া এইটো এটা সমবাহু ত্ৰিভুজ, ইয়াতে বাহুৰ মান দিয়া নাই, গতিকে আগতে বাহুৰ মানটো উলিয়াম, আৰু আমাক বৃত্তৰ ব্যাসাৰ্ধ দিছে 32 সেন্টিমিটাৰ, অৰ্থাৎ 32 সেন্টিমিটাৰ ব্যাসাৰ্ধ। OD সমদ্বিখণ্ডক 60 ডিগ্ৰী 60 ডিগ্ৰী। এইটো এটা সমবাহু ত্ৰিভুজ, এই এংগলটো 60, গতিকে ইয়াতে 120 ডিগ্ৰী এংগল হ'ব, গতিকে 60 60। ইয়াত ব্যাসাৰ্ধ OB ইকুৱেল টু 32 সেন্টিমিটাৰ। আমি এই ত্ৰিভুজৰ বাহু উলিয়াম, গতিকে প্ৰথমতে আমি ট্ৰায়াঙ্গল OBD ত সাইন 60 লম। সাইন 60 হৈছে লম্ব বাই অতিভুজ, গতিকে BD বাই OB, BD বাই OB, সাইন 60 √3/2, BD, OB হৈছে 32, গতিকে BD ইকুৱেল টু এইটো এইফালে আহিলে 2/32 কেনসেল যাব, এইটো 16 √3 সেন্টিমিটাৰ। এইটো BD ৰ মান, therefore BC ইকুৱেল টু 2 × 16√3, 2 × 16√3 ইকুৱেল টু 32√3 সেন্টিমিটাৰ। গতিকে আমি সমবাহু ত্ৰিভুজৰ বাহুৰ জোখটো পালোঁ। এতিয়া সমবাহু ত্ৰিভুজৰ কালি উলিয়াম। কালি ট্ৰায়াঙ্গল ABC ইকুৱেল টু √3/4 ইন্টু বাহু স্কোয়ার মানে BC স্কোয়ার (32√3 into 32√3) equal to 4/2 16 আকৌ 2 8 √3 into √3 3 হ'ব গতিকে ইকুৱেল 3 into 8 into 32 ইয়াৰে তিনিটা √3 আছে দুটা √3 মিলি 3 হ'ল 8 32 আৰু এইটো √3
ইকুৱেল টু 768 √3 সেন্টিমিটার স্কোয়ার। এতিয়া আমি বৃত্তৰ কালি উলিয়াম। ইকুৱেল টু পাই r স্কোয়ার 22/7 ব্যাসাৰ্ধ 32 দিয়াই আছে 32 স্কোয়ার 22/7 32 ইন্টু 32 ইকুয়াল টু 7 32 ইন্টু 32 ইন্টু 22 22528 সেন্টিমিটার স্কোয়ার। দেয়ারফোর নকশাৰ কালি ইকুয়াল টু গোটেই বৃত্তৰ কালি 22528 মাইনাস ABC সমবাহু ত্ৰিভুজৰ কালি 768 √3 সেন্টিমিটার স্কোয়ার। এবার আমি নেক্সট 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। দিছে ABCD এটা বৰ্গক্ষেত্ৰ, ইয়াত 4টা বৃত্ত অঁকা হৈছে 4টা কোণত, আৰু প্ৰতিটো বৃত্তই বাকী থকা 3টা বৃত্তক বহিভাৱে স্পৰ্শ কৰিছে। আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব লাগে। তোমালোকৰ কিতাপত চিত্ৰটো ভালদৰে দিয়া আছে, তাৰ পৰা চিত্ৰটো চাই ল'বা। ABCD বৰ্গৰ আমাৰ ইয়াতে বাহু দিছে 14 সেন্টিমিটাৰ, গতিকে ABCD বর্গর কালি ইকুয়াল টু আমার 14 স্কোয়ার ইকুয়াল টু 196 সেন্টিমিটার স্কোয়ার। আমার ইয়াতে 4টা চুক আছে, গতিকে চকুৰ কালি 90 ডিগ্ৰী, গতিকে 4টা চকুৰ কালি ইকুয়াল টু 4 ইন্টু ইয়াতে আমরা 4টা আছে বা এইকেইটা এটা বৃত্তৰ অংশ হয় θ/360 ইন্টু পাই r স্কোয়ার। 90 চকুৰ কাৰণে θ হ'ব 90 ডিগ্ৰী, পাই 22/7 ৰেডিয়াছ আমাৰ কিমান হ'ব, এইটো গোটেইটো 14 সেন্টিমিটাৰ, গতিকে ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ। 0 0 কেনসেল যাব, 9 36 4 4 4 কেনসেল যাব, 7 7 কেনসেল যাব, 154 সেন্টিমিটার স্কোয়ার। গতিকে আচ্ছাদিত অঞ্চলৰ কালি হ'ব ABCD বর্গৰ কালি 196 মাইনাস 154 সেন্টিমিটার স্কোয়ার ইকুয়াল টু 42 সেন্টিমিটার স্কোয়ার। এবার আমি কুৱেশ্যন নম্বৰ 8 চাওঁ। চিত্ৰত দিছে এটা দৌৰা বাট দিছে, বাওঁফাল আৰু সোঁফাল অৰ্ধবৃত্ত, আৰু ভিতৰৰ সমান্তৰাল ৰেখাখণ্ডৰ মাজৰ দূৰত্ব 60 মিটাৰ। ইয়াতে মাজৰ ডিষ্টেঞ্চটো এইটো 60 মিটাৰ, আৰু সেইবাবে সেইবোৰ প্ৰত্যেকে 106 মিটাৰ দীঘল বুলি কৈছে। গতিকে আমি ইয়াতে এইটো এনেকুৱাকৈ ভাগ কৰি লওঁ। এইটো ভাগ কৰিলে আমি ইয়াতে দেখা পাম, আমাক দিছে এই দূৰত্বটো দিছে 106 মিটাৰ, তলৰ ফালেও হ'ব 106 মিটাৰ, আৰু আমাক দিছে ভিতৰৰ ফালৰ দূৰত্ব 60 মিটাৰ। এই মাজৰ দূৰত্বখিনি 60 মিটাৰ, আৰু প্ৰতিটো পথ আমাৰ 10 মিটাৰ প্ৰস্থ, মানে এই বহলটো ইয়াতে 10 মিটাৰ। প্ৰতিটো পথ আমাৰ 10 মিটাৰ প্ৰস্থ। এতিয়া প্ৰথমতে উলিয়াব দিছে বাটটোৰ চাৰিওফালে ইয়াৰ ভিতৰৰ ফালে দূৰত্ব। গতিকে কুৱেশ্যন নম্বৰ
1ত আহিব ভিতৰৰ ফালৰ দূৰত্ব অৰ্থাৎ আমি প্ৰথমতে 106 এইটো লম্ব দূৰত্ব আৰু এইফালে এটা লম্ব দূৰত্ব আছে গতিকে ইকুৱেল টু কিমান হ'ব দূৰত্ব কিমান আছে 106 প্লাছ তলত আৰু এটা 106 এতিয়া এইটো এটা অৰ্ধবৃত্ত আৰু এইটো এটা অৰ্ধবৃত্ত অৰ্ধবৃত্তৰ দুটা অৰ্ধবৃত্ত আছে গতিকে দুটা মিলি এটা বৃত্তই হ'ব গতিকে 2 পাই ব্যাসাৰ্ধ এইটো 60 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ হ'ব ইয়াৰ আধা 30 সেন্টিমিটাৰ গতিকে 212 plus 2 into 22/7 into 30 equal to 1320/7 1484 plus 1320 equal to 2804/7 সেন্টিমিটাৰ এইটো বাটৰ চাৰিওফালে ইয়াৰ ভিতৰৰ ফালৰ দূৰত্ব এতিয়া 2 নম্বৰত দিয়া আছে যে বাটৰ কালি উলিয়াব লাগে এতিয়া বাটৰ কালিৰ কাৰণে আমি লিখিম ABCD কালি ABCD এটা আয়ত প্লাছ EFGH কালি প্লাছ এতিয়া এইটো এটা অৰ্ধবৃত্ত সেইটো এটা অৰ্ধবৃত্ত দুটা অৰ্ধবৃত্ত মিলি বৃত্ত হল গতিকে বৃত্তৰ কালি পাই r2 স্কয়াৰ মাইনাস পাই r1 স্কয়াৰ এতিয়া ইয়াত আমাৰ r2 হ'ব 60 plus 10 70 plus 10 80 গতিকে 80/2 equal to 40 সেন্টিমিটার আৰু r1 আগৰ দৰে হ'ব 60/2 equal to 30 সেন্টিমিটার ইকুৱেল গতিকে আমাৰ কিমান হ'ব 106 into 10 দিশপূৰণ প্ৰস্থ আকৌ 106 into 10 plus 22/7 into r2 square 40 square minus 30 square equal 1060 plus 1060 plus 22/7 এইটো a square minus b square formula 40 plus 30 40 minus 30 এইটো 1000 2000 2120 plus 22/7 70 into 10 10 2120 plus 2200 equal to 4320 সেন্টিমিটার স্কয়ার গতিকে আমার বাটৰ কালি হ'ব 4320 সেন্টিমিটার স্কয়ার